নমস্কাৰ বন্ধুসকল আমি সকলোৱে হোৱাটছএপ ইউজ কৰোঁ আৰু হোৱাটছএপ ইউজ কৰোঁ যদি আমি এটা কথা জানো যে আজিকালি হোৱাটছএপত ষ্টেটাছ আপডেট হিচাপত অকল টেক্সট নহয় ভিডিঅ' বা বিভিন্ন ধৰণৰ ইমেজো আমি ষ্টেটাছ আপডেট হিচাপে দিব পাৰোঁ কিন্তু আমি এইটো কথাও জানো বা জনা উচিত যে সেই যিবিলাক আমি ষ্টেটাছ আপডেট দিওঁ ভিডিঅ' বা ইমেজ হিচাপে যিবিলাক ষ্টেটাছ আপডেট দিওঁ সেই আপডেটবিলাক আপোনাৰ মোবাইলত 24 ঘণ্টাৰ কাৰণেহে সেই আপডেটবিলাক থাকিব 24 ঘণ্টাৰ পিছত সেই আপডেটবিলাক অট'মেটিকেলি নোহোৱা হৈ যাব কিন্তু কথা হ'ল আমি বিভিন্ন টাইমত এনেকুৱা বিভিন্ন ধৰণৰ আপডেট পাওঁ ভিডিঅ' হওক বা ইমেজেই হওক বা টেক্সট হওক আমি সেইবিলাক ডাউনলোড কৰি ৰাখিব বিচাৰোঁ নিজৰ কাৰণে বা কেতিয়াবা সেই আপডেটবিলাক ডাউনলোড কৰি বেলেগৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ কিন্তু হোৱাটছএপত যিটো ডাইৰেক্টলি আমি সেই ইমেজ হওক বা সেই ভিডিঅ' সেইবিলাক আমি ডাউনলোড কৰিব নোৱাৰোঁ মোবাইলত ছেভ কৰি থ'ব নোৱাৰোঁ আজি মই আপোনালোকক এনেকুৱা এটা প্ৰচেছৰ কথা ক'ব যাম যিটো প্ৰচেছত আপোনালোকে যিকোনো ধৰণৰ হোৱাটছএপৰ ষ্টেটাছ যিকোনো মানুহৰ আপুনি ডাউনলোড কৰি মোবাইলত পাৰ্মানেণ্টলি ছেভ কৰি ৰাখিব পাৰে আৰু পিছলৈ গৈ এইবিলাক শ্বেয়াৰ কৰিব পাৰে বেলেগৰ লগত তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আপোনালোকে সেই হোৱাটছএপৰ সেই ষ্টেটাছটো ছেভ কৰাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব প্ৰথমতে এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ কাৰণে আপুনি প্ৰথমতে গুগল প্লে ষ্ট'ৰত যাব গুগল প্লে ষ্ট'ৰত গৈ তাত আপুনি টাইপ কৰিব ষ্টৰি ছেভাৰ বুলি টাইপ কৰিব ইয়াতে মই অলৰেডি টাইপ কৰি থৈছোঁ মই ইয়াতে ক্লিক কৰি দিছোঁ ষ্টৰি ছেভাৰ তো ষ্টৰি ছেভাৰ বুলি ক্লিক কৰাৰ লগে লগে ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ খুলিব এপ্লিকেশ্যন ষ্টৰি ছেভাৰৰ তো ইয়াতে বিভিন্ন ধৰণৰ এপ্লিকেশ্যন খুলিব কিন্তু মই যিটো এপ্লিকেশ্যন ইউজ কৰিছোঁ চবৰে কামবিলাক একে হয় কিন্তু মই যিটো এপ্লিকেশ্যন ইউজ কৰিছোঁ সেই এপ্লিকেশ্যনটোৰ এড কমকৈ আহে আৰু ইউজ কৰিব কম্পেৰেটিভলি ইজি আপোনালোকে এইটো চাই লওক ষ্টৰি ছেভাৰ ফৰ হোৱাটছএপ এইটো এপ্লিকেশ্যন মই ইনষ্টল কৰিছোঁ ইয়াৰ ডাউনলোড যিটো লিংক হয় ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা গৈ ডাইৰেক্টলি এইটো ডাউনলোড কৰি ল'ব পাৰে এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু মোবাইলত ইনষ্টল কৰি ল'ব এইটো অলৰেডি মোৰ মোবাইলত ইনষ্টল আছে গতিকে মই এইটো আকৌ এবাৰ ইনষ্টল কৰাৰ দৰকাৰ নাই এতিয়া কথা হৈছে আপুনি এতিয়া হোৱাটছএপত যাওক হোৱাটছএপত গৈ আপোনাৰ যিটো ষ্টেটাছ ছেকশ্যনত যাব ষ্টেটাছ ছেকশ্যনত আপোনাৰ যিবিলাক ষ্টেটাছ আছে যিবিলাক ষ্টেটাছ আপোনাৰ দিয়া আছে কণ্টেক্টবিলাকত আপুনি মাত্ৰ সেই ষ্টেটাছবিলাক এবাৰ চাব লাগিব ভিডিঅ'ই হওক বা আপোনাৰ ইমেজেই হওক মই ইয়াতে ধৰক মোৰ মাত্ৰ দুটা আপডেট আছে মই আপডেটটো ইয়াতে জাষ্ট খুলি চাইছোঁ যিকোনো ধৰণৰ আপডেটটো জাষ্ট এবাৰ খুলি চালেই হ'ল তাৰপিছত আপডেটটো যেতিয়া আপুনি খুলি চালে ভিডিঅ' বা ইমেজ যিয়ে নহওক মোৰ বাৰু ষ্টেটাছত বৰ্তমান ভিডিঅ' নাই অকল ইমেজ আছে ভিডিঅ' হ'লেও কথা নাই ভিডিঅ'টো আপুনি যেতিয়া খুলি চাব বাছ আপুনি এবাৰ খুলি চালেই হ'ল আপোনাৰ হৈ গ'ল কাম এতিয়া আপুনি যিটো এপ্লিকেশ্যন ইনষ্টল কৰিছে ষ্টৰি ছেভাৰ বুলি যিটো এপ্লিকেশ্যন ইনষ্টল কৰিছে এইটো দেখিবলৈ এনেকুৱা ধৰণৰ হয় আইকনটো এনেকুৱা ধৰণৰ তো ষ্টৰি ছেভাৰ আইকনটোত আপুনি ষ্টৰি ছেভাৰত আপুনি মাত্ৰ এবাৰ ক্লিক কৰক ক্লিক কৰাৰ লগে লগে দেখিছে মোৰ যি দুটা আপডেট মই চাইছিলোঁ সেই দুইটা আপডেটে ইয়াতে অট'মেটিকেলি আহি গৈছে যিটো ৰিচেণ্ট ষ্টৰিজ বুলি অট'মেটিকেলি সেই আপডেটকেইটা আহি গৈছে ইয়াতে আপোনাৰ আছে এটা পিকচাৰ বুলি আৰু ইয়াতে আছে ভিডিঅ' বুলি যিহেতু মোৰ আপডেটত বৰ্তমান কোনো ভিডিঅ' নাই তেতিয়া সেইকাৰণে কোনো ভিডিঅ' ডাউনলোড হোৱা নাই যদি আপোনাৰ ষ্টেটাছ আপডেটত ভিডিঅ' আছে আৰু ভিডিঅ'টো আপুনি চাইছে তেতিয়াহ'লে ভিডিঅ'টো অট'মেটিকেলি ইয়াতে আহি যাব মোৰ তাত অকল ইমেজহে আছে তো এই দুটা ইমেজ আহিছে এই ইমেজ দুটা কিন্তু এতিয়ালৈকে ছেভ হোৱা নাই মানে জাষ্ট ইয়াতে আছেহে কিন্তু আপোনাৰ মোবাইলত ছেভ হৈ থকা নাই গতিকে এই ইমেজ দুটা আপুনি ছেভ কৰাৰ কাৰণে কি কৰিব লাগিব সেইটো ভিডিঅ'ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব আপুনি মাত্ৰ সেই ইমেজটোত পাৰ্টিকুলাৰ ইমেজটোত যিটো বা ভিডিঅ'টোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি ইয়াতে এটা অপশ্যন পাব ডাউনলোড বুলি এটা অপশ্যন পাব ডাউনলোডত ক্লিক কৰি দিব ডাউনলোডত ক্লিক কৰাৰ পিছত আপোনাৰ সেইটো যিটো ইমেজ হয় বা যিটো ভিডিঅ' হয় সেইটো ছেভড হৈ যাব আৰু এইটো ছেভড বুলি এইটো দেখিছেনে ওপৰত ৰিচেণ্ট ষ্টৰিজৰ কাষত এইটো ছেভড আইটেমত গুচি যাব মানে এইটো আপোনাৰ মোবাইলত ছেভ হৈ গৈছে মানে আপুনি এইটো ফিউচাৰলৈ চাব পাৰিব গতিকে আপুনি এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ ষ্টেটাছবিলাক আপুনি আপোনাৰ মোবাইলত ছেভ কৰি ল'ব পাৰে এইটো আপুনি আপোনাৰ এক্সপ্ল'ৰাৰ যিটো ফাইল মেনেজাৰত গৈ আপুনি ফাইল মেনেজাৰত যাব ফাইল মেনেজাৰত গৈ আপুনি এইটো এটা ফ'ল্ডাৰ আপুনি বিচাৰিব ফাইল মেনেজাৰত গৈ আপুনি এনেকুৱা এটা ফ'ল্ডাৰ পাব ষ্টৰি ছেভাৰ ফৰ হোৱাটছএপ ইয়াত আপুনি খুলিব ইয়াত খুলিলে আপুনি যিটো ছেভ হৈছে আপোনাৰ মোবাইলত যিটো আপোনাৰ ইমেজ বা আপোনাৰ ভিডিঅ' সেই গোটেই মিডিয়াবিলাক আপুনি এইটো ফ'ল্ডাৰৰ ভিতৰত পাই যাব আৰু এইটো ফ'ল্ডাৰৰ পৰা আপুনি শ্বেয়াৰ কৰিব পাৰিব বা বিভিন্ন ধৰণৰ আপোনাৰ ফিউচাৰ ইউজ কৰিব পাৰিব গতিকে এনেকুৱা ধৰণে আপুনি আপোনাৰ হোৱাটছএপৰ যিকোনো মেছেজ বা যিকোনো আপোনাৰ মেছেজেই হওক বা ভিডিঅ' হওক আপুনি ডাউনলোড কৰি ল'ব পাৰিব তো ডেছক্ৰিপশ্যনটোৰ মই লিংকটো দিয়ে দিছোঁ আপোনালোকক আকৌ এবাৰ কৈছোঁ আপোনালোকে সেইটোত গৈ এপ্লিকেশ্যনটো এবাৰ ইনষ্টল কৰি চাব আৰু এবাৰ ট্ৰাই কৰি চাব আশা কৰোঁ ভিডিঅ'টোত আপোনালোকে ভাল পালে বা আপোনালোকে বুজি পালে এটলিষ্ট কেনেকৈ এইটো ইনষ্টল কৰিব পাৰিব
যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এবাৰ লাইক বাটনটো নিশ্চয় ক্লিক কৰি যাব আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব তো এতিয়ালৈ আহিছোঁ ধন্যবাদ জয় হিন্দ